हेलो स्टूडेंट्स वेलकम टू माई क्लास। आज मैं आलोचना करिम 2024 हो जोआ सोशियल साइंसर 45टा MCQৰ শুদ্ধ उत्तरकेटा आमी बाছি उलियाम। एकर शुद्ध उत्तरটো হ'ব बी। 2 নম্বৰৰ C2 কাৰেক্ট 1 2 4। 3 নম্বৰটো শুদ্ধ उत्तरটো হ'ব অপশ্যন বি। 4 নম্বৰৰ D2 শুদ্ধ হ'ব। 5ৰ A, 6ৰ B, 7ৰ D শুদ্ধ ফুলগড়িত ধাৱা। 8 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 9 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ ছাত্ৰ সন্মিলন গঠিত হৈছিল 1916 চনত। 10 নম্বৰৰ কুৱেশ্যনটো দিয়া আছে আমাৰ উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল। এ বি অপশ্যন দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 11 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 2 3 4। 12 নম্বৰ দিয়া আছে ৰাজত ৰংগিনী কোনে ৰচনা কৰিছিল। এ বি অপশ্যন দিয়া আছে। আমাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত 13 নম্বৰটো আছে মেঘালয় খাচীয়া জনগোষ্ঠী কোনটো নৃত্য জনগোষ্ঠীৰ অন্তৰ্গত। অপশ্যন বি কাৰেক্ট। 14 নম্বৰ দিয়া আছে উৎসৱৰ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ। চি কাৰেক্ট মিজোৰাম। 15 নম্বৰৰ এ কাৰেক্ট অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল। বত্ৰাদেৱে। এ নম্বৰ কাৰেক্ট। 16 নম্বৰ দিয়া আছে আমাৰ তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ। শুদ্ধ উত্তৰটো হ'ব বি খনিজ তেল। 17 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব চিটো কাৰেক্ট এনচাৰ 17ৰ চি। 18 নম্বৰ দিয়া আছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী। ইয়াতে আমাৰ চিটো কাৰেক্ট হ'ব। 19 নম্বৰ দিয়া আছে আমাৰ তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয়। এইটো D2 এনচাৰ হ'ব অক্সিজেন। 20 নম্বৰৰ B2 কাৰেক্ট হ'ব। 21 নম্বৰ দিয়া আছে আমাৰ মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন। 1 নম্বৰ দিয়া আছে আমাৰ অষ্ট্ৰেলিয়া, বি নম্বৰ কানাডা, চি নম্বৰ দিয়া আছে ৰাছিয়া আৰু ডি নম্বৰ দিয়া আছে চীন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি ৰাছিয়া। 22 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 23 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 24ৰ শুদ্ধ উত্তৰটো হ'ব বি। 25ৰ শুদ্ধ উত্তৰটো হ'ব এ। 25 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব বি। 27ৰ শুদ্ধ উত্তৰটো হ'ব বি। অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল নেশ্যনেল হাইৱে 37, B2 কাৰেক্ট। 28ৰ শুদ্ধ উত্তৰটো হ'ব বি ৰেচন উদ্যোগ। 29 নম্বৰ দিয়া আছে আমাৰ তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল। 29 নম্বৰৰ চিটো কাৰেক্ট সৈয়দ মহম্মদ ছাদুল্লাহ। 30 নম্বৰটো দিয়া আছে আমাৰ তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব D2। 31 নম্বৰ দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় সংঘ দিৱস কোন তাৰিখে পালন কৰা হয়। 24 অক্টোবৰ, B2 কাৰেক্ট। 32 নম্বৰ দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় সংঘ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান। এ বি চি ডি অপশ্যন দিয়া আছে। আমাৰ ইয়াৰে B2 শুদ্ধ উত্তৰ হ'ব। 33ৰ বি কাৰেক্ট এনচাৰ। 34ৰ শুদ্ধ এনচাৰটো হ'ব বি নম্বৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ। 35ৰ শুদ্ধ উত্তৰটো হ'ব ডি নিৰাপত্তা পৰিষদ। 36 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব ডি 1 2 3 4। 37 দিয়া আছে আমাৰ তলতীয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা। অপশ্যনবিলাক দিয়া আছে আমাৰ 37ৰ A2 কাৰেক্ট হ'ব। 38 নম্বৰ দিয়া আছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম লিখা। এ বি চি ডি চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি
ভাৰতীয় ৰিজাৰ্ভ বেংক। 39ৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ D2 কাৰেক্ট। 39টো হ'ল আমাৰ 40 নম্বৰটো হ'ব B2 কাৰেক্ট। 41ৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ A নম্বৰ কাৰেক্ট এনচাৰ। 42ৰ B নম্বৰ কাৰেক্ট। 43ৰ C নম্বৰ শুদ্ধ। 44ৰ A নম্বৰ কাৰেক্ট। 45ৰ A নম্বৰ কাৰেক্ট।